হে গাইছ স্বাগত বন্ধু বিমল ব্লগছ আৰু আজিতো যেনে সকলোৱে হোলী তো হোলী সকলোকে শুভেচ্ছা জনাইছোঁ তো হেপী হোলী তো বলক মানে আজি অলপ হোলী খেলিব যাওঁ তো এতিয়া মানে ড্ৰেছটো চেঞ্জ কৰি লওঁ ড্ৰেছটো চেঞ্জ কৰি লৈ মানে যায় আৰু তো আপোনালোকে ভিডিঅ'টো সকলোৱে মানে আগতেলৈকে চাব আৰু কেনেকুৱা ৰং কৰি দিছে এবাৰ চাওক গোটেই একো শুনা নাযাব গোটেই ডেন্স হৈ আছে এবাৰ চাওক গোটেই পুৰা ডেন্স হৈ আছে গোটেই জেগা ৰং হৈ আছে চাওক গোটেই বস মই আগত গাখন ধৰি লওঁ গাড়ী আহিছে নাই অৱস্থা চাওক অৱস্থা চাওক গাই তে হৈ গ'ল বাটে মই আগত গাখন ধৰি লওঁ তো গাইছ গাখন ধৰি লওঁ আগত
বহুত ভাগৰি গৈছোঁ মানে গোটেই চাল মানে ক'ত দিয়ে মানে সেই গাইছ মানে গা পা ধুই ল'লোঁ আৰু এতিয়া মানে কি ক'ম আৰু মানে কিবা মানে পিঠিখন বহুত জ্বলা পোৰা কৰি আছে আপোনালোকেতো দেখিছে মানে টানি চচৰি লৈ যায় মানে কিনো ক'ম আৰু উপায় নাই আৰু বছৰত এদিন এনজয় কৰিব লাগে আপোনালোকে এনজয় কৰক কিন্তু আনলিমিটেড নকৰিব কাৰণ আনলিমিটেড কৰিলে মানে বহুত কাজিয়া বিচাল হয় মাৰপিট হয় আজিকালিতো জানে বহুত মানুহ নিশা বস্তুৱে খায় নিশা বস্তু খাই মানে কিবা কিবি কৰে মানে আনলিমিটেড কৰে আৰু মাৰপিট কৰে তো আপোনালোকে এনজয় কৰক বাট মানে আনলিমিটেড নকৰিব লিমিটেড অলপ মানে লিমিটেড কৰিব তো মানে আজিৰ কাৰণে এইখিনিয়ে আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।